প্ৰাচীন কালৰে পৰা বিভিন্ন ঘৰুৱা উপায় অৱলম্বন কৰি মানুহে মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰি আহিছে। বৰ্তমানলৈ এই প্ৰচেছ চলি আছে আৰু বৰ্তমান যদিও বিভিন্ন কেমিকেল উলিয়াইছে তথাপিও মানুহে ঘৰুৱা পদ্ধতি অৱলম্বন কৰিবলৈ বেছি ভাল পায়। তেন্তে আজি মই তেনেকুৱা এবিধ ঘৰুৱা পদ্ধতি লৈ আহিছোঁ আমাৰ সৌন্দৰ্য কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ। আৰু এয়া হৈছে বিলাহীৰে বনোৱা আইচ। বিলাহীৰে এনেও পেষ্ট বনাই আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু ইয়াত থকা এণ্টিঅক্সিডেণ্টে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে আমি ইয়াক আমাৰ ফেচিয়েল স্ক্ৰাব বা ফেচ মাস্ক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। মই নিজে ব্যৱহাৰ কৰি চাইছোঁ আৰু ইয়াৰ উপকাৰ পাইছোঁ। সেয়ে আপোনালোকলৈ আজি এই ৰেচিপিটো লৈ আহিলোঁ। আপোনালোকে যাতে ইয়াক ব্যৱহাৰ কৰি বিভিন্ন লাভ পাব পাৰে আৰু ইয়াত থকা ভিটামিন চিয়ে আমাৰ শৰীৰত থকা বিভিন্ন সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে আৰু আমাৰ মুখত থকা দাগ বিভিন্ন পিম্পলছৰ কাৰণে হওক বা আমি ৰ'দত গৈ পুৰি যোৱাই হওক যিকোনো দাগ ইয়াৰ দ্বাৰা আমি নাইকিয়া কৰিব পাৰোঁ। ই এনে এবিধ প্ৰাকৃতিক অৱদান যাৰ আমি আমাৰ কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰোঁ ক্ষমতা বৃদ্ধি কৰিব পাৰোঁ আৰু লগতে আমাৰ কোৱা হয় যে ইয়াক যদি আমি কেঁচা খাওঁ তেন্তে আমাৰ শৰীৰত নিউট্ৰিশ্যন বৃদ্ধি পায় বা শৰীৰত থকা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু ইয়াৰ লগতে আমি ইয়াক এনেও আইচ নবনায়ো আমি পেষ্ট বনাই লগাব পাৰোঁ। লগালে আমি যদি ডেইলি আমি 15 মিনিটমান লগাই ফেচত থৈ দিওঁ তাৰপিছত ধুই দিলে আমি ইয়াৰ পৰা লাভ পাব পাৰোঁ। আৰু মই আজি এই ভিডিঅ'টোত এনেকুৱা এটি ৰেচিপি লৈ আহিছোঁ যাক আপোনালোকে ব্যৱহাৰ কৰিলে খুবেই সোনকালে আপোনালোকৰ বিভিন্ন দাগ বা বিভিন্ন পিম্পলছৰ কাৰণে হৈ যোৱা দাগ বা বিভিন্ন ধৰণৰ কোলা পৰি যোৱা আগতে যদি বগা থাকে কোলা পৰি যায় সেইটো লাভ। তেন্তে চাওঁ আহক ৰেচিপিটো। প্ৰথমতে মই ধুই লৈছোঁ ভালদৰে আৰু এনেকৈ সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী ইয়াৰ পৰিমাণ ল'ব পাৰে। মই এটা বিলাহী লৈছোঁ কাৰণ এটা বিলাহীৰ পৰা বহুতো হৈ যাব, আধা বিলাহী ল'লেও হয়। তেনেকৈ মই সৰুকৈ টুকুৰা কৰি কাটি ল'লোঁ আৰু মই ইয়াৰ বনোৱা লৈ তাৰপিছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিছোঁ সেইটো দেখুৱাম আৰু লগত পিছত মই ইয়াক এটা গ্ৰাইণ্ডিং জাৰত ভৰাই লৈছোঁ। ইয়াক পেষ্ট বনাই ল'ম। পেষ্ট হৈ গ'ল। তেনেকৈ আমি ইয়াক চেনিৰ সৈতেও ব্যৱহাৰ কৰিব পাৰোঁ। এনেকৈ পেষ্ট হৈ গ'ল। এতিয়া মই এনেকৈ এটা আইচ স্ক্ৰাবত মই এনেকৈ ভৰাই থৈ দিম। এনেকৈ লৈ লৈছোঁ। ইয়াক মই 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। ফ্ৰিজত থোৱাৰ পিছত ই আইচত পৰিণত হৈ যাব। তাৰপিছত আমি ইয়াক ব্যৱহাৰ কৰিব পাৰিম। আপোনালোকে এনেকৈও ব্যৱহাৰ কৰিব পাৰে আৰু বহুত দিনলৈ সাঁচি থোৱাৰ কাৰণে এনেকৈ ফ্ৰিজত থৈ দিব পাৰিব। এনেকৈ মই ক'লোঁ এনেকৈ পূৰা আইচৰ বাকচটোত ভৰাই লৈছোঁ। ইয়াৰ লগত মই বেলেগ একো ব্যৱহাৰ কৰা নাই, অকল টেমাটো পেষ্টে হয়। ভৰাই হৈ গ'ল। এনে ছোৱালী মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ কাৰণে প্ৰাকৃতিক উপায় অৱলম্বন কৰি বেছি ভাল পায়। ফ্ৰিজত মই থৈ দিলোঁ। প্ৰায় 1 ঘণ্টামান পিছত উলিয়াই লৈছোঁ। এয়া দেখিছে আইচ হৈ গ'ল, পূৰা ডাঠ হৈ আছে। এতিয়া ইয়াক ওলাবলৈ কাৰণে আমি এটা পদ্ধতি অৱলম্বন কৰিম। এটা থালি ল'ম। থালিত পানী লৈ লৈছোঁ অকণমান আৰু অলপমান পানী দি দিম। আধা ছেকেণ্ডমান পানীটোত থৈ দিম তেনেকৈ। তাৰপিছত উঠাই ল'ম। আধা ছেকেণ্ডমান থৈ দিছিলোঁ। উঠাই লোৱাৰ পিছত দেখিব যে আমি চামুচৰ সহায়েৰে কিমান ধুনীয়াকৈ উঠাই ল'ব পাৰিম। পানী অকণমান বেছি দি দিলোঁ আৰু আধা ছেকেণ্ড থৈ দিছিলোঁ, হৈ গ'ল। এতিয়া উঠাই লৈছোঁ। এতিয়া খুব সহজে আমি ইয়াৰ পৰা উঠাই ল'ব পাৰিম। এতিয়া প্লেট এখনত মই লৈ ল'ম। এটা চামুচৰ সহায়েৰে মই টেমাটো আইচ এনেকৈ প্লেট এটাত লৈ লৈছোঁ। আপোনালোকৰ যিমানখিনি লাগে সিমানখিনি উঠাব আৰু বাকীখিনি আকৌ ফ্ৰিজত ভৰাই থৈ দিব, নহ'লে গৰমৰ দিনত খুব সোনকালেই গেলি যায়। মই এইটো এতিয়া কেনেকৈ ব্যৱহাৰ কৰে আপোনালোকক দেখুৱাম। হাতত লগাই দেখুৱাইছোঁ, আপোনালোকে ফেচত লগাব, হাততো লগাব পাৰে। তেনেকৈ মাছাজ কৰি ল'ব আৰু 15 মিনিটৰ কাৰণে তেনেকৈ থৈ দিব।
আৰু মুখত এনেকৈ মাছাজ কৰিব, যাতে য'ত দাগ থাকে তাত অলপ ভালকৈ মাছাজ কৰিব আৰু 15 মিনিটৰ কাৰণে তেনেকৈ থৈ দিব লাগিব। মই বাৰু হাততে কৰি দেখুৱালোঁ। তেনেকৈ ধুনীয়াকৈ মাছাজ কৰি থৈ দিব। ৰাতিপুৱা বা ৰাতি কৰিলে বেছি ভাল হয়। ৰাতিপুৱা বা ৰাতি যিকোনো এটা টাইমত আপোনালোকে কৰি, বা ৰাতি যদি কৰি শুই যাব পাৰে তেন্তেতো আৰু ভাল। যদি ইয়াৰ ৰাখিবলৈ বেছি বেয়া লাগে তেন্তে 15 মিনিট ৰাখি আপোনালোকে মুখ ধুই দিব পাৰে। ইয়াৰ লগোৱাৰ পিছত কোনো ফেচ ৱাছ ইউজ নকৰিব, এনেই পানীৰে ধুই দিব, ঠাণ্ডা পানীৰে। তেনেকৈ মই ৰাখি দিলোঁ। দেখিছে, আধা 15 মিনিটৰ মানে কাৰণে মই থৈ দিম তেনেকৈ। তাৰপিছত মই ধুই লৈছোঁ। তেনেকৈ বনাই আপোনালোকে ইউজ কৰিব পাৰে। এটি খুবেই ভাল উপায়। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু যদি আজিৰ পদ্ধতিটো ভাল লাগিছে আপোনালোকে তেন্তে এবাৰ ব্যৱহাৰ কৰি চাব। এবাৰ নহয়, সপ্তাহত 4-5 দিন ব্যৱহাৰ কৰিব। ডেইলি যদি কৰিব পাৰে তেন্তে আৰু